আজি ২৬ জানুৱাৰী গণতন্ত্ৰ দিৱস সমগ্ৰ দেশে পালন কৰিছে গণতন্ত্ৰ দিৱস দেশৰ বিদ্যালয়সমূহতো পালন কৰা হয় গণতন্ত্ৰ দিৱস ইয়াৰ সমান্তৰালকৈ পলাশবাৰী সমষ্টিৰ ভাগৱতীপাৰাস্থিত মাধৱদেৱ হাইস্কুলত পালন কৰা হ'ল দেশৰ ৭৫ সংখ্যক গণতন্ত্ৰ দিৱস প্ৰথমে বন্তি প্ৰজ্বলন আৰু তাৰ পিছত পতাকা উত্তোলন কৰা হয় পতাকা উত্তোলন কৰে প্ৰধান শিক্ষক হেমচন্দ্ৰ কলিতাই উক্ত অনুষ্ঠানত উপস্থিত থাকে পলাশবাৰী সমষ্টিৰ জনপ্ৰিয় যুৱনেতা জুন গোস্বামী পৰিচালনা সমিতিৰ সদস্যসকল শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰীসকল মাধৱদেৱ হাইস্কুলৰ আজি গণতন্ত্ৰ দিৱসৰ উপলক্ষে সমূহ ভাৰতবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ভাৰতবৰ্ষ 1950 চনৰ 26 জানুৱাৰী তাৰিখে যেহেতু এখন গণতান্ত্ৰিক দেশ হিচাপে পৰিগণিত হৈছিল সেয়েহে সেই দিনটো উপলক্ষে আমি 26 জানুৱাৰী তাৰিখটো গণতন্ত্ৰ দিৱস হিচাপে পালন কৰি আহিছোঁ আৰু গোটেই ভাৰতবৰ্ষৰ অলিয়ে গলিয়ে এই দিৱস পালন কৰে জনগণৰ অন্তৰৰ আভাস বিলাই দিয়ে ইয়াত হিন্দু মুছলিম খ্ৰীষ্টান বুলি কোনো জাতিভেদ নাথাকে গতিকে আজি এই দিৱসৰ ওপৰত সমূহ জনগণৰ আত্মাৰ মিলনৰ কাৰণে মই কামনা কৰিলোঁ।